নমস্কাৰ বন্ধুসকল আজি আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ সিলেবাছৰ অন্তৰ্গত সোশিয়েল ষ্টাডিজ পাৰ্টৰ 20টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিব আগবাঢ়িছো এই ভিডিঅটো হ'ব সোশিয়েল ষ্টাডিজ পাৰ্টৰ দ্বিতীয় সেকেন্ড পাৰ্ট আজি প্ৰথম প্ৰশ্নটো হ'ব 2011 চনৰ পিএল অনুসৰি অসমৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ জিলাখন হ'ল অপচনখিনি দিয়া আছে কামৰূপ মেট্ৰ কামৰূপ গ্ৰাম্য নগাঁও ধুবুৰী ইয়াৰ শুদ্ধ উত্তৰ হ'ব কামৰূপ মেট্ৰ 2 নম্বৰ প্ৰশ্ন অসমত আটাইতকৈ বেছি লিংগৰ হাৰ পোৱা জিলাখন হ'ল অপচনখিনি আছে ধুবুৰী কোকৰাঝাৰ নগাঁও বাক্সা ইয়াৰ উত্তৰ হ'ব বাক্সা 3 নম্বৰ প্ৰশ্ন অসমত আটাইতকৈ কম লিংগৰ হাৰ পোৱা জিলাখন হ'ল কামৰূপ মেট্ৰ অপচনখিনি দিয়া আছে আপোনাক কামৰূপ মেট্ৰ নলবাৰী ডিমা হাছাও কোকৰাঝাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডিমা হাছাও 4 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ সৰ্বাধিক অপচনখিনি দিয়া আছে শিৱসাগৰ যোৰহাট লখিমপুৰ আৰু কামৰূপ মেট্ৰ ইয়াৰ উত্তৰ হ'ব কামৰূপ মেট্ৰ 5 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ সৰ্বনিম্ন আটাইতকৈ কম অপচনখিনি দিয়া আছে কামৰূপ মেট্ৰ বৰপেটা দৰং ধুবুৰী ইয়াৰ শুদ্ধ উত্তৰ হ'ব বৰপেটা 6 নম্বৰ প্ৰশ্ন অসমৰ কোনখন জিলাত অনুসূচিত জাতিৰ সংখ্যা সৰ্বাধিক ইয়াৰ অপচনখিনি আছে মৰিগাঁও বৰপেটা দৰং ধুবুৰী ইয়াৰ উত্তৰ হ'ব মৰিগাঁও জিলাত সৰ্বাধিক অনুসূচিত জাতিৰ মানুহ আছে 7 নম্বৰ প্ৰশ্নটো হ'ল এছিয়াৰ ভিতৰত আটাইতকৈ বৃহৎ চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত অপচনখিনি তেজপুৰ কামৰূপ গ্ৰাম্য নগাঁও টুকলাই ইয়াৰ উত্তৰ হ'ব টুকলাই 8 নম্বৰ প্ৰশ্ন আটাইতকৈ বেছি ধান কোনখন ৰাজ্যই উৎপাদন কৰে অপচনখিনি আছে পশ্চিম বংগ অন্ধ্ৰপ্ৰদেশ কৰ্ণাটক মহাৰাষ্ট্ৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব পশ্চিম বংগ 9 নম্বৰ প্ৰশ্নটো হ'ল আটাইতকৈ বেছি ঘেঁহু কোনখন ৰাজ্যই উৎপাদন কৰে অপচনখিনি আছে পঞ্জাৱ উত্তৰ প্ৰদেশ হাৰিয়ানা মহাৰাষ্ট্ৰ ইয়াৰ উত্তৰটো হ'ব উত্তৰ প্ৰদেশ 10 নম্বৰ প্ৰশ্ন ভাৰতৰ আটাইতকৈ ক্ষুদ্ৰতম ৰাজ্য কোনখন অপচনখিনি আছে মিজোৰাম গোৱা কেৰালা নাগালেণ্ড ইয়াৰ উত্তৰটো হ'ব গোৱা 11 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন অপচনখিনি আছে উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ মহাৰাষ্ট্ৰ ৰাজস্থান ইয়াৰ উত্তৰ হ'ব ৰাজস্থান ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য তাৰ পিছৰ প্ৰশ্ন এছিয়াৰ সৰ্ববৃহৎ বস্তি অঞ্চল ধৰাবি ক'ত অৱস্থিত ইয়াত এটা বস্তু মনত ৰাখিব ধৰাবি হৈছে এছিয়াৰ ভিতৰত আটাইতকৈ বা সৰ্ববৃহৎ আটাইতকৈ ডাঙৰ বস্তি অঞ্চল যিটো নেকি আমাৰ ইণ্ডিয়াতে আছে আৰু ইণ্ডিয়াৰ কোনখন চহৰত আছে অপচনখিনি দিয়া আছে মুম্বাই কৰাচী মানিলা কলকাতা ইয়াৰ শুদ্ধ উত্তৰ হ'ব মুম্বাই এটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন 13 নম্বৰ প্ৰশ্নটো হ'ল ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল অপচনখিনি আছে 1825 চনত 1826 চনত 1827 চনত 1828 চনত ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1826 চনত যদিও জনা প্ৰশ্ন হয় গিটা তথাপি হগনা আহি থকা প্ৰশ্ন সেইকাৰণে কিন্তু অকমান চাব আৰু পৰীক্ষা হলত বহিলে এনেকুৱা হয় চাৰিটা অপচন জানিবা শুদ্ধ যেন লাগে কোনটো হ'ব আমি কনফিউজনত পৰি যাওঁ সেইকাৰণে অকমান ভালকৈ মনত ৰাখিব তাৰ পিছৰ প্ৰশ্ন মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল অপচনখিনি আছে 1856 চনত 1857 চনত 1858 চনত 1859 চনত ইয়াৰ উত্তৰ হ'ব 1857 চনত তাৰ পিছৰ প্ৰশ্ন ফুলগুৰিৰ বিদ্ৰোহ কেতিয়া হৈছিল ফুলগুৰিৰ বিদ্ৰোহ ইয়াৰ অপচনখিনি আছে 1861 চনত 1862 চনত 1863 চনত 1864 চনত ইয়াৰ উত্তৰটো হ'ব 1861 চনত তাৰ পিছৰ প্ৰশ্ন পত্ৰুঘাটৰ বিদ্ৰোহ হৈছিল অপচনখিনি আছে 1893 চনত 1894 চনত 1895 চনত আৰু 1896 চনত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1894 চনত তাৰ পিছৰ প্ৰশ্ন মহাত্মা গান্ধীয়ে অসমলৈ প্ৰথমবাৰৰ বাবে কেতিয়া আহিছিল অপচনখিনি আছে 1915 চনত 1920 চনত 1921 চনত 1916 চনত ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1921 চনত ইয়াত এটা কথা মনত ৰাখিব মহাত্মা গান্ধী ভাৰতত আহিছিল তেওঁৰ পঢ়া শিক্ষা সামৰি 1915 চনত আহি স্বাধীনতা আন্দোলনত আগভাগ লৈছিল আৰু সেই উদ্দেশ্যেই অসমত প্ৰথমবাৰৰ বাবে আহিছিল 1921 চনত তাৰ পিছৰ প্ৰশ্ন ক্ৰিপছ মিছন ভাৰতলৈ কেতিয়া আহিছিল অপচনখিনি আছে 1940 চনত 1941 চনত 1942 চনত আৰু 1943 চনত ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1942 চনত 19 নম্বৰ প্ৰশ্নটো হ'ল অৰুণোদয় আলোচনীখন কেতিয়া প্ৰকাশ পাইছিল অপচনখিনি দিয়া আছে 1842 চনত 1843 চনত 1845 চনত আৰু 1846 চনত
ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1846 চনত। অৰুণোদয় আলোচনীখন প্ৰথমবাৰৰ বাবে প্ৰকাশ পাইছিলে 1846 চনত। আজিৰ অন্তিমটো প্ৰশ্ন আৰু 20 নম্বৰ প্ৰশ্ন। অসমত প্ৰকাশ পোৱা প্ৰথম মাহিলী আলোচনীখন কি আছিলে? এই অপশ্যনখিনি আছে ৰং, বাঁহী, অৰুণোদয় আৰু জোনাকী। ইয়াৰ উত্তৰটো মই নিদিওঁ, আগৰ প্ৰশ্নটোৰ লগত লিংক আছে, গতিকে আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ দিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব যাতে তেওঁলোকো উপকৃত হয়, আৰু যদি প্ৰয়োজন বুলি ভাবে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।